গাইজ আহক এয়া চাওক ৰঙালাও বৰ বনাইছোঁ দেখিছে খুব সুন্দৰ আৰু খুব সুন্দৰকৈ সিজিছে এয়া আপোনালোকক ভাঙি দেখুৱাইছোঁ মচমচীয়া আৰু ভিতৰৰ ৰঙালাওডোখৰ ধুনীয়াকৈ সিজি গৈছে কি সুন্দৰ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া প্ৰথমতে এটা মই চৰিয়া ল'লোঁ আৰু চৰিয়াত ৰঙালাওখিনি খুব সুন্দৰভাৱে মই কাটি লৈছোঁ পাতল পাতলকৈ এয়া দেখিছেনে পিচ পিচ কৰি লৈছোঁ ধুনীয়াকৈ কাটিছোঁ খুব সুন্দৰ আপোনালোকক দেখুৱাই দিলোঁ আৰু আহক এতিয়া আৰম্ভ কৰোঁ ইয়াৰ লগত বেটাৰটো বনাবলৈ মই 2-3 চামুচ মই বেচন গুড়ি ল'লোঁ আৰু লগতে ল'লোঁ এচামুচ কৰ্ণফ্লাৱাৰ পাউডাৰ আঠ খাই ধৰিবলৈ বেটাৰটো আৰু এইখিনি সুন্দৰকৈ মিলাই ল'লোঁ মিলাই লোৱাৰ পিছত এয়া চাহৰ চামুচেৰে আধা চামুচ ৰঙালাও ৰং গুড়া দিলোঁ এচামুচ জিৰা গুড়ি আকৌ অলপ লগত দি দিলোঁ এচামুচতকৈ অকণ বেছি আৰু লগত দিলোঁ এয়া আপোনাৰ ধনিয়া গুড়া এচামুচ আৰু লগতে দিলোঁ এয়া মিট মছলা এচামুচ সম্পূৰ্ণকৈ নহয় আৰু দিলোঁ আৰু লগত দিলোঁ এয়া আপোনাৰ গৰম মছলা আৰু এইখিনি সম্পূৰ্ণ ধুনীয়াকৈ গোটেইখিনি মিলাই লওঁ ভালকৈ মিলাই লোৱাৰ পিছত মই এতিয়া বেটাৰখিনি পানীৰে মিলাম এবাৰতে পানীখিনি দি নিদিওঁ কাৰণ বেটাৰটো যদি ঢিলা হয় তেতিয়াহ'লে অসুবিধা হয় প্ৰথমতে অলপ কমাই দিছোঁ পানীখিনি আৰু সুন্দৰকৈ মিলাই লৈছোঁ মিলাই লৈছোঁ দেখিছোঁ বেটাৰটো মোৰ অকণমান ডাঠ হৈছে আৰু অকণমান পানী দি দিছোঁ পানী দি পুনৰ আকৌ আপোনাৰ সুন্দৰকৈ মিলাই লৈছোঁ এইখিনি মিলাই হ'ল এতিয়া পৰিমাণে সোৱাদ অনুযায়ী মই নিমখ দি দিলোঁ চাহৰ চামুচে আধা চামুচ আৰু নিমখখিনি সুন্দৰভাৱে মিলাই ল'লোঁ পুনৰ মিলাই লোৱাৰ পিছত মই 10 মিনিটৰ কাৰণে মোৰ বেটাৰ তৈয়াৰ হৈ গ'ল দেখিছে খুব সুন্দৰ জোখৰ হৈছে আৰু এইখিনি মই 10 মিনিটৰ কাৰণে মই কাটি থোৱা ৰঙালাওখিনি প্লেটখনে ইয়াত ঢাকি দিম সুন্দৰভাৱে ঢাকি দিলোঁ প্লেটখন আৰু মই আনফালেদি গেছটো জ্বলাই কেৰাহী পাতি দিলোঁ তো গেছটো জ্বলালোঁ কেৰাহী পাতি কেৰাহীত ৰিফাইন তেল দি দিলোঁ ৰিফাইন তেলখিনি গৰম হ'ব দিলোঁ আৰু মই গৰম হ'লে এবাৰ টেষ্ট কৰিছোঁ অকণমান এডোখৰ দি গৰম হৈছে এয়া মই বৰখিনি দিলোঁ ৰঙালাও বৰখিনি আৰু খুব সুন্দৰভাৱে ফুলি আহিছে লুচি ফুলা দি ফুলিছে এনেদৰে মই বৰখিনি 3 পিচকৈ ভাজিছোঁ কাৰণ মোৰ কেৰাহীটো সৰু আৰু মই কমাই দিছোঁ তেলটো কাৰণ তেলটো থাকি গ'লে পিছত ব্যৱহাৰ কৰা নহয় সেইকাৰণে মই তেলটো কমাই দি ভাজিছোঁ কি সুন্দৰ হৈছে দেখিবলৈ যেনেধৰণে হৈছে আৰু খাবলৈ ঠিক তেনেকৈ সোৱাদ হৈছে খুব ভাল হৈছে আৰু আপোনালোকেও বনাব খুব সহজ কষ্ট নহয় তেনেদৰে মই 4-5 বাৰমানকৈ 3-3কৈ ভাজিলোঁ ভাজি পুনৰ দিলোঁ আপোনালোকৰ দিয়া মাত্ৰকে মানে তেলত উপঙি আহে খুব ভাল লাগিছে বনাই আজি বাৰ্তাটো ৰেচিপিটো মই খালোঁ লগতে আপোনালোককো দেখুৱালোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব কাৰণ মই আগলৈ ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা সহায় সহযোগ পালে মোৰ ভিডিঅ' বনাই ভাল লাগিব আপোনাৰ দি দিছোঁ ধুনীয়াকৈ ভাজি এনেদৰে মই প্ৰায় 4-5 বাৰমান ভাজিলোঁ ভাজি এইখিনি তৈয়াৰ কৰিলোঁ কাৰণ বনায়ো ভাল লাগে খায়ো ভাল লাগে মই মাজে মাজে বনাওঁ বনাই ভাল লাগে এয়া ফাইনেলি মোৰ সম্পূৰ্ণ গোটেইখিনি হৈ গ'ল এয়া চাওক কি সুন্দৰ এয়া ৰঙালাওবোৰ খাই মজা লাগিছে আপোনালোকেও বনাব খাব আজিলৈ আহিছোঁ বাই বাই শুভৰাত্ৰি।